এয়া মানুহজনে আনিছে বজাৰৰ পৰা লেচু দেই, পকা পকা লেচু আনিছে বজাৰৰ পৰা। আৰু দেখুৱাই আছোঁ কি আনিছে আজি। ইফালে লেচেৰি মাহ আনিছে, আৰু ইফালে ভেন্দি, ইফালে আলু, ইফালে বন্ধাকবি দুটা আনিছে, ইফালে আৰু মাংস। আজি মাংস খাম বুলি ভাবিছোঁ ৰাতি। বনাব পৰা নাই, বনাম আৰু লিচিকেইটা কিন্তু ধুনীয়া মিঠা মিঠা দেই, ধুনীয়াকৈ পকিছে, খাবলৈ ভাল হৈছে দেই। আৰু ভেন্দি আকৌ আজি আনিলে। ভেন্দি এইকেইদিন সদায় খাই আছোঁ, ভেন্দি খাই আমনি লাগি গৈছে। তথাপিও আজি আনিলে আৰু কি কৰিব, খাব লাগিবই। আৰু ইফালে লেচেৰি মাহ, এই লেচেৰি মাহ কেইডাল মই বিৰাট ভাল পাওঁ দেই খাবৰ কাৰণে। আৰু তৃপ্তিৰে এসাঁজ আজি বনাবলৈ লাগিব দেই।